ভিডিঅ'টো ধেমালিৰ কাৰণে বনাইছে, কোনো যাতে বেয়া নাপায়। নমস্কাৰ বন্ধুসকল, মই আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে আহিছোঁ, মিষ্টাৰ ৰাজখোৱা। বন্ধুসকল, আজি আমি এনে এটা মক্কেলৰ বিষয়ে আলোচনা কৰিম, যিটোৱে নেকি অসমীয়া গানৰ নামত কিছুমান বেয়া গান ৰচনা কৰি পাব্লিচিটি কৰিছে। গতিকে সেই মক্কেলটোৰ নাম কি? বন্ধুসকল, তোমালোকক এটা কথা কওঁ যে এইখিনিতে কিছুমান বেয়া গান ভাই, তহঁতি গান লিখিছ লিখ, কিন্তু ভাল গানটো লিখ। কিন্তু তহঁতি ভাল গান লিখিব নোৱাৰ, কিছুমান বেয়া গান লিখি পাব্লিচিটি মানে পপুলাৰ হ'বলৈ যাওঁ। তহঁতি বিচাৰ যে অসমীয়া গানসমূহ এনে কিছুমান আমি বেয়া গানলৈ ৰূপান্তৰিত কৰোঁ, যিবোৰ গান নেকি মানুহে শুনি বেয়া পায়। আৰে ভাই, তহঁতৰ এই গানটোতো শুনিলে মোৰ মাথাই নষ্ট হয়। আৰে তহঁতি বেয়া গান লিখি পেলাই পপুলাৰ হ'বলৈ যোৱাতকৈ ভাল গানটো লিখ ভাই। আচলতে এই গায়কজনৰ নাম হেনো সৌৰভ। মোৰ সন্দেহ হয়, যেতিয়া গীতটো লিখিছিলে তেতিয়া চাগে চুটি চুটি কাপোৰ পিন্ধা ছোৱালী সন্মুখত আছিলে। গতিকে সেইটো পাই কৈছে, কি কৈছে গানটোত চাওঁ আহকচোন। গতিকে বন্ধুসকল, পলম নকৰি আমি ভিডিঅ'টো চাওঁ আহক। You are sexy, I wanna kiss you. Oh, kiss you, do you love me, love me? Baby, you are sexy, I wanna kiss you, kiss you, do you love me? Do you love me, love me, love me, me love me, me love me, love me, love me? You love me, you love me, love me. सूती सूती ड्रेस पिंदी कियो मारा साल 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 देखी लगे भाल 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 ओ सेक्सी सेक्सी गर्ल 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 ओ स्वीटी स्वीटी गर्ल 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 सूती सूती ड्रेस पिंदी कियो मारा साल 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 देखी लगे भाल 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 ओ सेक्सी सेक्सी गर्ल 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 ओ सेक्सी सेक्सी गर्ल बेका बेका सोनिया तुम्हार किनु कोई जाय निसी किया हिती है मोर बुकु सुई जाय तुम्हार लाइटिंग दे लागे तुम्हार मॉडल दे लागे तुम्हार हीरोइन दे लागे ओ सेक्सी सेक्सी गर्ल 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 ओ स्वीटी सेक्सी गर्ल 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 Baby, you are sexy, I wanna kiss you. Oh, kiss you, do you love me, love me, love me? Baby, you are sexy, I wanna kiss you, kiss you, do you love me? Do you love me, love me, love me, me love me? सूती सूती ड्रेस पिंदी कियो मारा साल 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 देखी लगे भाल 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 ओ सेक्सी सेक्सी गर्ल 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 ओ स्वीटी स्वीटी गर्ल गर्ल सूती सूती ड्रेस पिंदी कियो मारा साल 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 देखी लगे भाल 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 ओ सेक्सी सेक्सी गर्ल 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 ओ सेक्सी सेक्सी गर्ल दिन सा कुकुते मुर धूल बाजी से पीर दे हैप्पी हैप्पी राय तुमार दे বন্ধুসকল, গানটো আপোনালোকে ভালকৈ শুনিলে নে? গানটোত কি কৈছে? চুটি চুটি ড্ৰেছ পিন্ধিলে দেখি লাগে ভাল, চেক্সি চেক্সি গান। ই ক'ব কি বিচাৰিছে? গানটোত ক'ব কি বিচাৰিছে? ভণ্টি, তুমি চুটি চুটি কাপোৰ পিন্ধা, তোমাক লাগে চেক্সি চেক্সি গাল, কিন্তু ইনডাইৰেক্টলি ক'ব খুজিছে তোমাক তুমি হেনো চেক্সি মাল। আচলতে যিটো ক'ব খুজিছে তোমাক দেখি খুজিছে
কাৰণ এইটো সেইটোৱে কৈছে ন তোমাক কৈছে যে চুটি চুটি কাপোৰ পিন্ধিলে তোমাক লাগে ছেক্স, কিন্তু তুমি ইনডাইৰেক্টলি তোমাক মেক্সি পিন্ধিবলৈ কৈছে। মানে চুটি কাপোৰতকৈ মেক্সি পিন্ধিলে বেছি ভাল লাগিব। আচলতে ঐ মক্কেল, তোৰ লাজ লগা নাই নেকি? তই যে তেনেকে কৈছ আৰু কি কৈছ, হিৰইনো নালাগে মডেলো নালাগে। তইনো কোনচা মডেল আনি পেলাই এই গানটোত হেৰি কৰিছ? তোক যে কি ক'ম আৰু। আৰে তুলসীয়া মক্কেলৰ কাৰণে তুলসীয়া মক্কেলবিলাকেইতো চুটি চুটি কাপোৰ মানে অধলংগ কাপোৰ পিন্ধিলে দেখি ভাল পাওঁ। অসভ্য, লাজ লগা নাই? চুটি চুটি কাপোৰ পিন্ধিলে দেখি ভাল লাগে। আচলতে মক্কেল, তই ক'ব খুজিছ যে ভণ্টি তুমি চুটি চুটি কাপোৰ পিন্ধিবা। আৰু এটা কথা ক'বলৈ পাহৰিছোঁ। গানটো আপোনালোকে ভালকৈ লক্ষ্য কৰিছিলে নে ফ্ৰেণ্ডসকল? ইছৰাম, যেতিয়া ভৰি দুখনত একেবাৰে হাতটো ফুৰাই আয়া যেন সি একেবাৰে কপাহতহে হাত দিছে। গতিকে বন্ধুসকল, এনে কিছুমান অসভ্য গানৰ কাৰণে আমাৰ ভাল ভাল গানো বেয়া হৈ গুচি যায়। আৰে ভাই, তোৰ গান লিখিবলৈ মন আছে, তই গান লিখ, তই ভাল গান লিখ, তই বেয়া গান কিয় লিখ? তাতে তই ছোৱালীজনীক ইনডাইৰেক্টলি কৈছ যে ভণ্টি তোমাক লাগে ছেক্সি, কিন্তু তুমি পিন্ধিবাচোন মেক্সি। আৰে ভাই, নালাগে পিন্ধিব চুটি কাপোৰ চুটি। দিছে ভণ্টি, দেখিবা কিন্তু তুমি কেতিয়াবা হৈ যাবা মুতি। আৰে ভণ্টি, তুমি চুটি চুটি কাপোৰ পিন্ধি সিহঁতক কি দেখুৱাব বিচাৰিছা? যিবোৰ তোমালোকে নেদেখুৱাবা, কাৰণ তোমালোক ছোৱালীলৈকে থাকিবা না, তেতিয়া ভাল লাগে। তোমালোক যদি চুটি চুটি কাপোৰ পিন্ধি নিজৰ দেহা দেখুৱাই ফুৰা, তাৰপিছত যদি কিবা এটা হয় আকৌ তোমালোকে গৈ পেলাই কমপ্লেইন কৰা, এনেকুৱা নকৰিবা, গম পালা? নিজৰ দেহাটো ঢাকি ৰাখা, কাৰণ তোমালোকৰ সেই দেহাটোতহে তোমালোকৰ ইজ্জত আছে, গম পালা? গতিকে সেইটো ঢাকি ৰাখা, উলিয়াই নুফুৰিবা, নিজৰ দেহা তোমালোকে লাজ ঢাকি ৰাখা। কি ধুনীয়াকৈ হাতটো বুলাই দিছে বেচেৰি, আয়ো যেন একেবাৰে সৰগৰ সুখ পাইছে। এনেকুৱা নকৰিবা। আৰু এটা কথা কওঁ, অসভ্য গান ৰচনা নকৰিবা, কিয়নো কিছুমান অসভ্য গান, কিছুমান নিৰ্লজ্জ গান, এনেকুৱা কিছুমান গান ৰচনা কৰি অসমীয়া গানবোৰ বৰবাদ নকৰিবা। ঠিক আছে ভাই, তই গান লিখ, তোক গান লিখিবলৈ মনা কৰা নাই। তই এনে কিছুমান গান লিখ যিবিলাক গানে নেকি মানুহৰ মনত শান্তি দিয়ে। তই এনে কিছুমান গান নিলিখিবি যিবিলাক নেকি পপুলাৰ হ'বৰ কাৰণে যিবিলাক গান তই লিখিছ, এইটো খুব বেয়া কথা। আৰে তুলসীয়া মক্কেলে ইয়াকে কি ভাবিবি? তুলসীয়া মক্কেলে চাগে এই গানটো লিখি থকা সময়ত চুটি চুটি কাপোৰ পিন্ধা ছোৱালীৰ সন্মুখত চাগে ঘূৰি ফুৰিছিলে, গতিকে চুটি চুটি কাপোৰ পিন্ধা এই ভণ্টিকেইজনীক লৈ তই গানটো লিখি দিলি। যদি ভাইটি তই আচলতে যদি সেই ছোৱালীকেইজনী যাক দেখি পেলাই গানটো লিখিছিলি, সেই ছোৱালীকেইজনীক যদি তই ক'লিহেঁতেন যে ভণ্টি তুমি চুটি চুটি কাপোৰ পিন্ধিছা, তোমাক দেখোন চিকটি লাগিছে, গতিকে তেতিয়া তোক 10 নম্বৰী চেণ্ডেলে গাল ফালি দিলে হয়। ভাগ্য ভাল তোৰ যে গালখন নাফালিলে। আৰে ফালি দিয়া হ'লে মই হয়তো অকণমান সন্তোষ পালোহেঁতেন, কাৰণ তুলসীয়া মক্কেলৰ কাৰণে মানুহবিলাকৰ শান্তি নাই। নিজকে হানি সিঙৰ দৰে বনাবলৈ গৈ কিছুমান বেয়া গান ৰচনা নকৰিবি, কাৰণ হানি সিঙেও কিছুমান বেয়া গান ৰচনা কৰা নাছিল। ঠিক আছে, বেয়া গান ৰচনা কৰা নাছিল, হানি সিঙে বহুত ভাল গানেই ৰচনা কৰিছিল।
অসমীয়া সমাজত এনে কিছুমান গান ৰচনা নকৰিবি যিবিলাক গানে নেকি অসমীয়া সমাজক বেয়া কৰিবলৈ চায়। এনে কিছুমান গান লিখ ভাই যিবিলাক গান ল'ৰা ছোৱালীও মাক বাপেকৰ লগত বহি একেলগে চাব পাৰে। এনে কিছুমান গান লিখ যিবিলাক গান নেকি শুনিলে মানুহ দেহা সাপ পৰে। এনে কিছুমান গান লিখ যিবিলাক শুনিলে অসমীয়া মানুহৰ মন ভাল হৈ উঠে। তেনে কিছুমান গান লিখ। তোৰ লেখীয়া মক্কেলে ইয়াতকৈ হয়তো বেছি নাভাবিবি। কাৰণ কিয়নো ভাবিবি তহঁতেতো এইবিলাক ভাবিব পৰা তহঁতৰ শক্তি নাই, তহঁতৰ সেইটো কেপাচিটি নাই। গতিকে সেইটো পাই তহঁতি নভবাৰ নিচিনাকৈ কিছুমান বেয়া গান ৰচনা কৰি যা। আচলতে এইবিলাক গান লিখিলে, এইবিলাক গান শুনিলে কিছুমান সৰু ল'ৰা ছোৱালী মাক বাপেকৰ আগত বহুত লাজ পায়। কাৰণ তহঁতি এইবিলাক গান নিলিখিবি। যিবিলাক গান মাক বাপেকৰ লগত বৰ্তাক বৌ এইবিলাকৰ লগত বহি শুনিব পাৰে সেইবিলাক গান ভাই ৰচনা কৰ না। আৰে তোৰ লেখীয়া মক্কেলবিলাকেতো ইয়াতকৈ কি ভাল গান তহঁতি ৰচনা কৰিবি? ইয়াতকৈ ভাল গানটো তহঁতি ৰচনা কৰিব নোৱাৰ। আৰে এইবিলাক গানটো যোনে তোনে গাব পাৰে ভাই, ময়ো গাব পাৰিম এইবিলাক গান। কিন্তু এটা কথা, এটা ভাল গান সৃষ্টি কৰিবলৈ মানুহক বহুত ধৈৰ্য লাগে। তোৰ প্ৰতিভা আছে মই জানিছোঁ, কিন্তু কিছুমান তই ভাল গান তই ৰচনা কৰ ভাই। ভাল গান ৰচনা কৰিলেহে তই ভাল পপুলাৰিটি পাবি। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে পৰিসমাপ্তি ঘটাব বিচাৰিছোঁ। যদি ভিডিঅ'টোত মই কথাকেইটা কোৱাৰ বাবে বেয়া পাইছা তেতিয়াহ'লে মোক মাফ কৰিবা। আৰু যদিহে মোৰ এই ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা, কমেণ্ট কৰিবা, কাষতে থকা বেল আইকনটো দবাই দিবা। গতিকে বন্ধুসকল, আজিলৈ মই বাই। আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ বন্ধুসকল।